মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ পৰা আমি শিকিবলৈ গৈছোঁ কনজুগেশ্যনৰ বিষয়ে। আগতে আমি কনজুগেশ্যনৰ বিষয়ে পঢ়িছোঁ, আৰু সেইটো আছিলে প্ৰেজেণ্ট টেন্সৰ ওপৰত কনজুগেশ্যন। তো আজি আমি শিকিম কনজুগেশ্যনৰ ওপৰত শিকিম আৰু পাষ্ট টেন্সৰ ওপৰত। পাষ্ট টেন্সত কনজুগেশ্যনৰ বিষয়ে শিকিম। ঠিক আছে, তো চোৱা মই লিখি লৈছোঁ কনজুগেশ্যন। চোৱা কনজুগেশ্যন ইন পাষ্ট টেন্স। পাষ্ট টেন্সত কনজুগেশ্যনৰ বিষয়ে শিকিম। তো আগতে মই গ্ৰামাৰৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই, তো মোৰ চেনেলৰ ভিডিঅ' ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ তোমালোকে সুন্দৰভাৱে চাব পাৰা। তো চোৱা পাষ্ট টেন্স, আৰু যিকোনো ভাৰ্ব লৈ আমি কনজুগেশ্যন কৰিব পাৰোঁ, কনজুগেশ্যন বনাব পাৰোঁ। তো আমি আজি টেগ ভাৰ্ব ব্যৱহাৰ কৰিম। টেগ ভাৰ্ব ব্যৱহাৰ কৰিম। তো চোৱা, প্ৰথমতে পাষ্ট টেন্সৰো 4টা ভাগ আছে। আমি জানো সকলো টেন্সৰে টেন্স হ'ল 3টা, আৰু প্ৰতিটো টেন্সৰে 4টা ভাগ আছে। যেনেকৈ প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, তেনেকৈ পাষ্ট টেন্সৰো 4টা ভাগ আছে। তো প্ৰতিটো ভাগ টেন্সৰ যিটো ভাগ আছে, গোটেই ভাগবিলাকৰ বিষয়ে আমি কনজুগেশ্যন, গোটেই ভাগৰ ওপৰতে কনজুগেশ্যন শিকিম। তো চোৱা, 1 নম্বৰ আহে পাষ্ট। পাষ্ট টেন্সত যদি আমি ভাগবোৰ চাওঁ, তেতিয়াহ'লে হৈ যায় পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক আছে, চোৱা মই লিখি লৈছোঁ পাষ্ট ইনডিফিনিট টেন্স অৰ চিম্পল পাষ্ট টেন্স। পাষ্ট ইনডিফিনিট টেন্সক চিম্পল পাষ্ট টেন্স বুলিও কয়। তো কনজুগেশ্যন কেনেকুৱা ধৰণৰ হ'ব চোৱা। আই টুক, উই টুক, ইউ টুক, ইউ টুক, হি টুক, শি টুক, ইট টুক, দে টুক। ঠিক আছে, এইখিনি আছিলে পাষ্ট ইনডিফিনিট টেন্সৰ কনজুগেশ্যন। ঠিক আছে, ইয়াৰ পিছত আমি জানিম পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ওপৰত কনজুগেশ্যন। তো চোৱা, I was taking, we were taking, you were taking, you were taking, he was taking, she was taking, it was taking, they were taking. তো এইখিনি আছিলে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ কনজুগেশ্যন। এতিয়া আমি শিকিম পাষ্ট পাৰফেক্ট টেন্সৰ ওপৰত কনজুগেশ্যন। পাষ্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব কি? হেড, অনলি হেড। আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সত বি ভাৰ্ব আছে ৱাজ, ৱেৰ। সেইকাৰণে পাষ্ট কণ্টিনিউৱাছ টেন্সত ৱাজ আৰু ৱেৰ লগাই কনজুগেশ্যনটো কৰা হৈছে। আৰু পাষ্ট পাৰফেক্ট টেন্সত কনজুগেশ্যন আছে হেড। তো হেড লগাই আমি কনজুগেশ্যনটো সম্পূৰ্ণ কৰিম। আই হেড টেকেন, উই হেড টেকেন, ইউ হেড টেকেন, ইউ হেড টেকেন, হি হেড টেকেন, she had taken, it had taken, they had taken. ঠিক আছে, তো কনজুগেশ্যন কৰোঁতে যিবিলাক ৰুল, সেইবিলাক ৰুল আমি মনত ৰাখিব লাগে। ঠিক আছে, এতিয়া আৰু এটা আছে, এইটো চাই লোৱা ধুনীয়াকৈ। পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। ঠিক আছে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কনজুগেশ্যন কি হ'ব চোৱা। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বি ভাৰ্ব হ'ল হেড বিন, আৰু ইয়াত ING লাগে মেইন ভাৰ্বৰ লগত। তো চোৱা, আই হেড বিন টেকিং, উই হেড বিন টেকিং, ইউ হেড বিন টেকিং, ইউ হেড বিন টেকিং, হি হেড বিন টেকিং, শি হেড বিন টেকিং, ইট হেড বিন টেকিং, দে হেড বিন টেকিং। তো এইখিনি আছিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কনজুগেশ্যন। ঠিক আছে, তো গোটেইখিনি মিলাই আমি কি শিকিলোঁ? পাষ্ট টেন্সৰ ওপৰত কনজুগেশ্যন, মানে পাষ্ট টেন্সত কনজুগেশ্যন কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা কৰিব লাগে, আৰু কেনেকৈ হয়, মানে কি হয়, সেইখিনি আমি শিকিলোঁ। তো ইয়াত আমি টেগ ভাৰ্ব লৈ কৰিছোঁ। তো তুমি বেলেগ ভাৰ্বো ইউজ কৰিব পাৰা, যেনেকৈ হেল্প হওক, গো হওক, কাম হওক। ঠিক আছে, প্ৰথমতে টুক হৈ গৈছে,
পাষ্ট ইনডিফিনিট টেন্সত মানে মেইন ভাৰ্বৰ পাষ্ট টেন্সে লিখিব লাগে অনলি। তো টেকৰ পাষ্ট টেন্স হৈ যায় টুক, সেইকাৰণে ইয়াত টুক হৈছে। ঠিক আছে, ধন্যবাদ।